মৰ্নিং গাইজ মই এতিয়া উঠিছোঁহে উঠিছোঁ কি মই কেতিয়াবাই সাৰ পালোঁ মই সাৰ পালোঁ কেতিয়াবা ৰাতি টোপনি ক্ষতি কৰিছোঁ ন এইকেইদিন ইমান ভাগৱতৰ এইবোৰ শব্দ শুনিছে আপোনালোকে গতিকে ভালকৈ শুব পৰা নাই সেইটো কাৰণে ৰাতিপুৱা আমি ইটোৰ ৰুমত শুনো ন মা মই আৰু ভণ্টি লৈ ইটোৰ ৰুমত শুলে শব্দটো বেছিকৈ শুনো ভাগৱতৰ সেইটো কাৰণে ৰাতিপুৱা উঠিলোঁ উঠি পেলাই এইটো ৰুমলৈ আহিলোঁ একেই শব্দ টোপনি ভালকৈ কৰি আহিব মই তথাপিও অকণমান দৰ্জাখন মাৰি ল'লোঁ মাৰি পেলাই শুলোঁ 2 ঘণ্টামান অকণমান শান্তিকৈ তাৰপিছতে এতিয়া বাজিলে 1টাই বাজিব হ'ল আৰু মই এতিয়ালৈকে উঠাই নাই সাৰ পাই শুই আছোঁ গাটো ভাল নহয় যে কৈছিলে মাতটো চাগে আপোনালোকে গম পাইছে মাতটোতে ইমান চৰ্দি লাগিছে মূৰৰ বিষ সেইটো কাৰণে তাৰপিছতে এতিয়া উঠোঁ আৰু লাহেকৈ উঠি ব্ৰাছ চ্ৰাছ কৰোঁগৈ মাৰটো ভাতো হ'ল চাগে বনাই তাৰপিছত আজি নামঘৰ যাম চাগে সন্ধিয়া সময়ত আপোনালোকক দেখুৱাম বাৰু তেতিয়া নামঘৰলৈ যোৱাই নাই ভাগৱত হোৱাৰ পৰা ষ্টাৰ্ট কৰা ভাগৱতে 21 তাৰিখে ষ্টাৰ্ট হ'ল মই তাৰপৰা যোৱাই নাই তাৰপিছত আজি যাম চাগে আপোনালোকক দেখুৱাম তো মই এতিয়া যাওঁ মুখ চুখ ধুই আহোঁগৈ মই বহুত ইমান এইবোৰ হৈ আছে মাতটো বেছি ক'ব পৰা নাই ডিঙি বিষ হৈ আছে তো অলপ পাছত লগ পাইছোঁ হেল্ল' এভৰিৱান মই শুই উঠিলোঁ অথনিয়ে উঠি ব্ৰাছ কৰি মেলি চাহ তাহ নাখালোঁ আৰু একেবাৰে গা ধুই দিলোঁ চুলিখিনি ধুই দিলোঁ আজি যিহেতু নামঘৰ যাম ভাগৱতলৈ ষ্টাৰ্ট হোৱাৰ পৰা বুলি এদিনো যোৱা নাই যে আজি যাম তো চুলিখিনি ধুনীয়াকৈ ধুই দিলোঁ তাৰপিছত ভাত চাত খালোঁ এতিয়া ভাতৰ কি দেখাম বইলহে আৰু সেইকাৰণে নেদেখালোঁ ভাত খোৱাটো তাৰপৰা এতিয়া অকণমান ৰ'দত বহোঁগৈ বহি ক্ৰাইম পেট্ৰল চাওঁ ক্ৰাইম পেট্ৰল কি ইউটিউবত ডাউনলোড কৰি থোৱা আছিলে সেইবোৰ চাওঁ আৰু ইমান হুলস্থুলটো ক্ৰাইম পেট্ৰল কেনেকৈ চাওঁ পাপাই এবাৰ এডাল এৰি থৈ গ'ল এইডাল পাপাৰ হয় বাট পাপাই পাহৰি থাকিলে সেইকাৰণে এডাল লগাই পেলাই চাই লওঁ নহ'লে শুনি নাপাম যে তাৰপিছতে আপোনালোকক মই আবেলি লগ পাইছোঁ আবেলি সন্ধিয়া সময়ত যেতিয়া মই ওলাম নামঘৰলৈ যাবলৈ তেতিয়া আপোনালোকক দেখুৱাম আৰু নামঘৰৰ পৰিৱেশটো দেখুৱাম আপোনালোকক তো লগ পাই আছোঁ অলপ পাছত হেল্ল' গাইজ এয়া মই আপোনালোকক কৈছিলোঁ যে আজি ভাগৱতলৈ যাম বুলি তো তাৰ কাৰণে মই ওলালোঁ চাদৰ মেখেলা পিন্ধি ল'লোঁ মায়ে পিন্ধাই দিলে মই নিজে পিন্ধিব নাজানো যে সেইটো কাৰণে মায়ে পিন্ধাই দিলে এয়া মই ভণ্টিক ভণ্টিতে ওলাই আছে তাৰপিছত ভণ্টিয়ে বেক কেমেৰা কৰি মোক দেখাই দিব বাৰু মা ওলোৱা নাই আৰু এতিয়া বাজিছে এতিয়া 6টা বাজিব হ'ল আমি চাগে 6:30 মানত যাম মা ওলাব আছে এতিয়া মায়ে ভণ্টিক কাপোৰ পিন্ধাই আছে মোক পিন্ধালে তাৰপিছতে ভাগৱত ষ্টাৰ্ট হ'ব যোৱাই নাই যে তো আজি যাম আৰু ওলালোঁ এতিয়া হাই গাইজ আমি আহিলোঁ ওলাই নামঘৰলৈ বুলি কাৰণ আমাৰ নামঘৰত পিন্ধি লৈছোঁ কাৰণ মই চশমা পিন্ধিলে মানুহক ধৰিব নোৱাৰিম যে এতিয়া পিন্ধি লৈছোঁ বাৰু মানুহ যেতিয়া চিনেমাত চশমা পিন্ধি ল'ম আমাৰ মুখত এইবোৰ গ্ল' কৰিছে কিন্তু এইটো আচলতে এটা লাইটৰ কমাল ইয়াৰ কমাল তো এতিয়া আমি নামঘৰ যাম আৰু নামঘৰৰ ভিতৰত ভিউ আপোনালোকক দেখুৱাই আছোঁ আমি নামঘৰৰ পৰা অলপ বাহিৰলৈ ওলাই আহিছোঁ তো এতিয়া আমাৰ লগত আছে অকণমানি পোৱালি এটা চাওকচোন এইটো কিমান মৰম লগা দেখিছেনে এইটো আমাৰ ঘৰৰ ওচৰত এটা পোৱালি আৰু তাৰপিছতে আমি গোটেইকেইজনী অলপ ওলাই আহিলোঁ এনেই ৰাস্তাৰ ফালে গ'লোঁ গৈ ফটো চটো মাৰিলোঁ আৰু আমি এতিয়া অলপ এনেই ওলাই আহিছোঁ মোৰ কেমেৰা কোৱালিটিটো ভাল মেণ্টেলি আছে আয়ো মই খালী ভৰি আহিলোঁ যে গোটেই শিলগুটি ফুটিছে দেখিছেনে আমি আহিছোঁ ওলাই ইমান বেয়া আহিছে সেইটো Honey
আৰু ভাগৱতৰ দশম স্কন্ধৰ সামৰণি মৰাৰ পাছতে আমিও আহিলোঁ এয়া 10:45 মানত আহিলোঁ ঘৰলৈ ভাত খোৱাৰ কথা আছিলে বাট নাখালোঁ মানে দেৰি হ'ব বুলি কোৱাৰ কাৰণে তাৰপিছতে মানে এইকণত মই ভইচ অভাৰ কৰি দিবলগীয়া হ'ল কাৰণ ইমান মানে নামঘৰৰ ওচৰতে আছিলোঁ ন গতিকে গোটেই শব্দ বহুত আছিলে সেইটো কাৰণে মাতটো শুনাই নাছিলে সেইটো কাৰণে মই ভইচ অভাৰ কৰিছোঁ আমি গোটেই মা মই আণ্টিহঁত জিজ্ঞাসা ভণ্টি গুডি চব আহি আছোঁ নামঘৰটো যিহেতু আমাৰ ঘৰৰ ওচৰতে একদমেই ওচৰতে আপোনালোকে আগৰ ব্লগত দেখাইছিলোঁৱে আমি ধুনীয়াকৈ কথা পাতি পাতি আহি আছোঁ আমাৰ গেংটো আহি আছোঁ চব মাহঁতো পিছফালে আহি আছে মোৰ চেণ্ডেলযোৰ হেৰালে যে সেইকাৰণে মানে মই খালী ভৰিয়ে খোজকাঢ়ি আহিছোঁ গম পায়নে গাইজ ভালেই হ'ল দিয়ক মোক মানে দিনটোত মানে এবাৰ খালী ভৰিয়ে খোজকাঢ়িব লাগে মই দুবাৰ কাঢ়িলোঁ অথনি ওলাই যাওঁতেও কাঢ়িলোঁ এতিয়াও কাঢ়িলোঁ মোৰ লগতে কিয় এনেকুৱা হয় মোৰেই চেণ্ডেল হেৰাবলৈ পালে দেখিছেনে গাইজ এয়া মই ঘৰ পালোহি মানে নামঘৰ গৈছিলোঁ যে চশমাখন পিন্ধি গৈছিলোঁ মানে মোৰ সেই মায়'পিয়া আছে যে দূৰৰ বস্তু নেদেখোঁ সেইটো কাৰণে মানে সেইকাৰণে মানে চশমা পিন্ধি গ'লোঁ তাৰপিছতে এতিয়া খুলিলোঁ ঘৰত ইমানকৈ পিন্ধি নাথাকোঁ তাৰপিছতে এতিয়া ঘৰ পালোহি মানে নামঘৰত ভাত খোৱা কথা আছিলে বাট ভাত মানে খাওঁতে মেলোতে 12টা 1টা হৈছে বুলি ক'লে সেইটো কাৰণে ৰৈ নাথাকিলোঁ আৰু সেইকাৰণে 11টাও বজা নাই এইটো বহুত এঘণ্টা 1.5 ঘণ্টামান ৰৈ থাকিব লাগিব সেইকাৰণে গুচি আহিলোঁ ঘৰতে এতিয়া মায়ে ভাত বনাব তাৰপিছতে খাম মানে হ'ল কিবা এটা হ'ল ৰ'ব একো নাই মানে মায়ে ক'ৰবাত উঠি পেলাই চাকিকণ ঠিক কৰিছিলে সেইকাৰণে আৰু তাই মাতিলে এতিয়া মই এইবোৰ কাপোৰ চেঞ্জ কৰি লওঁ আৰু তাৰপিছতে ভাত চাত মুখ হাত ধুই পেলাই ভাত খাম বস্তুবোৰ ডাঙৰকৈ দিলে ভণ্টিয়ে মানে বহুত ডিষ্টাৰ্ব দিয়ে মোক এইজনী মোৰ ভণ্টি অঁ কি কৈছিলা মই ব্লগত দিম এই আমাৰ মা মানে আমাৰ মাক ভালকৈ দেখাই নহয় যদি মোৰ আমাৰ মা হাই কৈ দিয়ক হাই কোৱা নকয় হাই সেয়াই আৰু এতিয়া এই ব্লগটো মই আপলোড দি দিম গাইজ কাইলৈ মানে আজিতো সামৰি দিম আকৌ নেদেখাওঁ ৰাতিতে ভাত খাম তাৰপিছতে শুয়ে থাকিম আৰু মানে এতিয়া শেষ কৰি দিম আকৌ কাইলৈ আকৌ এটা ব্লগ বনাম কাইলৈ মানে ভাগৱত শেষ হ'ব ৰাতিপুৱা যাম তালৈ আৰু ৰাতি আছে ভাওনা সেয়া আপোনালোকক দেখুৱাম তো আজিলৈ ভিডিঅ'টো সামৰিছোঁ গতিকে যদি ভাল পালে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন প্লিজ ছাবস্ক্ৰাইব কৰি দিব অঁ সেইটো আৰু তো আজিলৈ আহিছোঁ বাই বাই